হেল্ল' আপোনালোক সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি ভোগালী বিহুৰ কাৰণে মই ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰি দিছোঁ কি কৰোঁ তাকেই দেখাওঁ তো ভিডিঅ'টো চাই থাকিব শেষলৈকে গাইজ প্ৰথমতে মই এতিয়া আমাৰ ঘৰটো অলপমান চাফা কৰোঁ মই কাম কৰোঁতো গাইজ তো মই ঘৰৰ কাম কৰি মানে বিছনা পাৰি য়েছ তো মই মানে ঘৰটো চাফা কৰি কিনে গা চা ধুই এতিয়া আছোঁ মামা ঠেক গাইজ ইমান ডাঙৰ গায়ক দেখিছিলা আমাৰ গাঁৱত ইমান ডাঙৰ গায়ক আছে গাইজ মই মাঘৰ বিহুৰ কাৰণে মানে এটা শৰ্ট দিছোঁ আপলোড তো আপোনালোকে যদি চোৱা নাই চাই ল'ব আৰু লগতে ইনষ্টাটো দিছোঁ মোৰ ইনষ্টাটো চাব ফ'ল' কৰি দিব ইনষ্টাত আৰু মোৰ ইনষ্টাৰ আই ডিটো হৈছে গুণ-32 ফ'ল' কৰি দিব গাইজ দৈ আহিছিল দৈ মা দৈ গাইজ এইটো আমাৰ দিছোঁ এইফালে চকলেট খাইছে গাইজ মাৰ চকলেট লাগল কি দেখছি না ইয়াক মুঠতে আমাৰ ঘৰটো নামে দিলে হ'ল গাইজ মায়ে কি বা বনাই আছে চাওঁ বলক মাছৰ আঞ্জা এতিয়া আমি মাছেদি খাম ৰাতি আমি মাংসদি খাম দেখো হেপী মাঘ বিহু গাইজ আমি যাম এতিয়া খেলা চাবা মানে লটাৰী পাওঁ না নাপাওঁ চাওঁ বলক গাইজ আমি লটাৰীত আকৌ নাপালোঁ আমাৰ কপালত নাই আকৌ নাপাওঁ একবাৰো নাপাওঁ তো গাইজ লটাৰী নাপালোঁ নাই এতিয়া মই ভাতটো খাই আহোঁ আৰু ভাত খাই দিওঁ আপোনালোকৰ মই নাখাওঁ মই মাছে দিয়া ভাত খাম আৰু মইনো কিনো তৰকাৰী খাওঁ তো গাইজ এতিয়া অলপমান বাটে যাম আমি চেণ্ডেলে বেছি বনাই ৰ'ব পাইছোঁ মই চেণ্ডেলযোৰ ক'ত থওঁ ক'বাই নোৱাৰোঁ ঘৰৰ পৰা ওলাই আহিছিলোঁ আৰু বৌৱেলা গাজি দিছি মোক মানে ভিজাব লাগিব এই বুটকেইটা কালি মানে অগ্নি সেৱা কৰিব না তাৰ কাৰণে গাইজ আমাৰ তাতে বিহু খোৱা এটা লৈ আহিছে চাব নেকি বিহু খাব আহিছে তাইক থৈ আহিলোঁ আপিটোক কি বিচাৰিছে খাম মই এতিয়া চাহ গাইজ আমি পাঠা নাখাওঁ পাঠা নহয় আমি খায়ো নাখাওঁ আমি অকলে ব্ৰইলাৰ আৰু লোকেলে খাওঁ সেই দুটাই ভাল আমাৰ কাৰণে গাইজ আমাৰ ব্ৰইলাৰ মাংস একদম বনাই আছে বাই গাইজ আমি ব্ৰইলাৰ মাংস ভাজি খাম আৰু লোকেল মাংস ভাতৰ লগত খাম কি দোকানে আহিয়ে ভাত নাখালি মোক মায়ে গালি দিব গোটাই মাংস আঞ্জা মই খাম আৰু মাংস পিছ নাখায় খাম মাংস
গাইজ গুড মৰ্ণিং আৰু মই এতিয়া জাষ্ট উঠছোঁ আৰু আপোনালোকক এতিয়া মই এটা বস্তু দেখাম গাইজ মাঘৰ বিহু গেলা কুলতি গেলা কৰে চাব নি আমাৰ এতিয়া কি কৰি থৈ গৈছে গাইজ চাকাতে বাল্টিং থৈ দিছে আৰু এলা কি অ ফুল চুল চিটিয়াই থৈ গৈছে খুৰী মাৰ স্কুটিখন আনি এটা থৈ দিছে এডাল আৰু এলা আইবা নৰা কৰি থৈ দিছে দৰ্জা খুলিব নৰা কৰি থৈ দিছে দেখছি না এলা মাৰি থৈ গৈছে পানী মৰা পাই পানী গাইজ চাইকেল কাট চক গাইজ একদম ঠাণ্ডা গাটো ধুইছোঁ কিবা কৰি আৰু এতিয়া মেজি জ্বলাইছে বলক যাওঁ তাকে তো গাইজ আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই নেক্সট ব্লগত লগ পাম